टका रेवेन्यू कलेक्ट करिब गुटेकिनि ये लौका और ब्रासपरी मिलाय तो आमी ये कारणे आमी ऑलरेडी तेजपुर साइडत स्टार्ट करिसे ब्रासपरी एटिया ये भी मिलाय आमी चाइছো यार पूरा 2-3 लाखर रेवेन्यू पाए क्योंकि एटिया जनवरी और डिसेम्बर तो मेजर टूरिस्ट सीजन तो टूरिस्ट सीजन आमार तो बस 50 टका लोग तो एनेके बाइक লৈ আহিব পাৰে আমাৰ হাতী সাফাৰী থাকিব কোনোবা যদি হাতীত যাব কোনোবা বোৰ্ডত যায় নাৱত যাব আৰু আপোনাৰ পাৰ হেড 50 টকা স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে 25 টকাকৈ লওঁ নাৱৰ কাৰণে কিমান লৈছে নাৱৰ কাৰণে এজনৰ 50 টকা স্কুলীয়া ল'ৰা ছোৱালী হ'লে 25 টকা নাৱৰ কাৰণে আৰু হাতী চাফাৰী আপোনাৰ 450 টকা 450 টকা তো যেহেতু ছুটি বা কাটাখাল এবাৰ মুকলি কৰিছে বন বিভাগে আপোনালোক কিমান আশাবাদী কিমান ৰেভিনিউ কালেকশ্যন হ'ব বুলি ভাবে বহুত আশাবাদী এই বৰহাচাপুৰী আৰু লাউখা মিলাই পেলাই আমি কমসে কম 10 লাখ টকা ৰেভিনিউ দিম বুলি আশাবাদী ন তাত ৰাখিব পাৰে আৰু ফ্যামিলি লৈ ঘূৰিব পাৰে গাড়ীৰ কিবা ফিজ আছে নেকি আস্তা गाड़ी या तो अंदर एक्स्ट्रा ना हो एक्स्ट्रा चार्जिंग ना स्कूल बस या तक আহিব পাৰে ভিতৰত যাব নোৱাৰে স্কুল বাস বাট ট্ৰেকিং কৰিব পাৰে আমি আমাৰ স্টাফ থাকিব এক্সট্রা কেনে স্কুল স্টুডেন্টে তো এটা অ্যাওয়ারনেস এডুকেশন